हेलो गाइस गुड इवनिंग और इतना 4टा बाजिल और आज मैं भाविलो आबेलिर पराय व्लगটো स्टार्ट करूँ कारण आज अकले आसलते रातिपुवार परा माने मा नाय मा गसे माने भंटीर घरत माने ननदजनीर घरत गइसे और हाजबेंडो ना गतिके बाबू अकलमान आगत भात खाई शुले और अकले अकले थकी खूब बोर लगी आछे गतिके भाविलो व्लगটো एতিয়াर पराय स्टार्ट करूँ और सन्धिया समयत मइनो की करूँ सेया अलप आपनालोকক देखुवाबले चेष्टा करिम चाइ থাকিবচোন ভিডিঅ'টো যাও और आज सन्धिया এটা स्पेशियल डिश बनाब माने एखते बनाब किनु बनाब सेया चाइ থাকিবচোन और जदि ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে प्लिज स्किप नकराকৈ শেষলৈকে চাই থাকিব और कोने की बनाয় সেয়া আপোনালোকক দেখুৱাই আছো বাৰু আৰু এইডাল গছ চিনি পাইছেনে যিসকলৰ আছে তেখেতসকলে চিনি পাইছে চাগে এইডাল গছক পাতেগজাৰ গছ বুলি কয় पाते गजा বুলি কয় কাৰণ এই পাতটোৰ পৰা এডাল উদ্ভিদৰ সৃষ্টি হয় পাতটো যদি মাটিত পেলাই থৈ দিয়ে তাৰ পৰা অসংখ্য মানে গছপুলিৰ সৃষ্টি হয় আৰু এই গছডালৰ বিশেষত্বটো কি জানেনে যিসকলৰ পাথৰ হৈছে কিডনি ষ্টোন তেখেতসকলে ৰাতিপুৱা খালী পেটত এই পাত মানে পাতটো বটি তাৰ বিজলখিনি খালে মানে পাথৰটো আঁতৰি যায় বুলি শুনিছো আৰু গতিকে যিসকলৰ কিডনি ষ্টোন আছে তেখেতসকলে ৰাতিপুৱা খালী পেটত ইয়াৰ পাতটোৰ বটি তাৰ মানে জুচটো খাব পাৰে হেল্ল' গাইজ গুড ইভিনিং আৰু এতিয়া 4:30 বাজিছে এতিয়া মই পিছফালে আহিছোঁ পিছফালে অকণমান কাপোৰবিলাক কাপোৰ মেলি দিছোঁ কাপোৰখিনি লৈ লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাইছোঁ আৰু ঠাণ্ডা বতৰ যেহেতু গতিকে কোনেও কল খাই ভাল নাপায় আমাৰ ঘৰত গতিকে ভাবিলোঁ কিবা এটা কৰোঁ আৰু ঘপকৈ মনত পৰি গ'ল কিয়নো মই কলৰ পৰা কেকে বনাওঁ তেনেকৈ ভাবিলোঁ আৰু ষ্টাৰ্ট কৰি দিলোঁ কেক বনোৱা আৰু ইয়াৰ যেহেতু কলখিনি অকণমান বেছিকৈ পকি যোৱাৰ নিচিনা হৈছে গতিকে তাৰ পৰা কেইটামান ভাল ভাল মই উলিয়াই ল'লোঁ আৰু ইয়াৰ বাকলিখিনি গুচাই লৈছোঁ আৰু একাপতকৈ অকণমান কম আধা কাপতকৈ অকণমান বেছি চেনি লৈছোঁ আৰু এইখিনি মই মিক্সিত পিচি ল'ম আৰু কলখিনি আচলতে ঘৰৰে সেইবাবে খোৱা মানুহ কোনো নাই কিনি অনা কল হ'লে ইমান দিন নাথাকিলে হয় কোনোবা দিনাই খোৱা গ'ল হয় চাগে আৰু মিক্সিৰ পৰা পেষ্টখিনি উলিয়াই ল'লোঁ এইখিনি আৰু ইয়াত দিম মই 1.5 কাপ মান ময়দা দিম এইটো কাপৰ জোখাৰে আৰু ইয়াত মই 1 চামুচ বেকিং পাউডাৰ দিছোঁ আৰু আধা চামুচ সোডা দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে পেষ্ট বনাই ল'ম আৰু একাপতকৈ অকণমান কম ৰিফাইন তেল দিম মই ইয়াত আৰু ইয়াত এইখিনি ভালদৰে পেষ্ট বনাই ল'ম আৰু ইয়াত মই অকণমান গাখীৰ দিম কাৰণ অকণমান গোটাৰ নিচিনা হৈছে সেইবাবে অকণমান পাতল কৰিবলৈ মই গাখীৰ অকণমান দিছোঁ আৰু যিহেতু মই গাখীৰ দিম গতিকে ইয়াত কণী নিদিওঁ কাৰণ গাখীৰ আৰু কণী একেলগে খোৱাটো উচিত নহয় আমাৰ মাহঁতে আইতাহঁতে কৈছিল আৰু গাখীৰ আৰু কণী বোলে একেলগে খাব নালাগে আৰু এই মিশ্ৰণখিনিত মই অকণমান কেকৰ কালাৰ দিছোঁ আৰু মোৰ লগত বাটাৰ পেপাৰ নাই সেইবাবে মই এখন বগা কাগজ এনেদৰে কাটি লৈছোঁ আৰু ইয়াত মই ৰিফাইন তেল অকণমান ঘঁহি দিছোঁ আৰু এনেদৰে দি দিছোঁ আৰু প্ৰেছাৰ কুকাৰটো অকণমান সময় গৰম হ'ব দি ইয়াত মই এডাল ষ্টেণ্ড দি দিছোঁ আৰু তাৰ ওপৰত মই কেকৰ বেটাৰখিনি দি দিম
আৰু এইখিনি এতিয়া মই আধা ঘণ্টাৰ কাৰণে একেবাৰে কম জুইত ৰাখি দিম। আৰু তাৰপিছত এয়া কেক ৰেডি। আৰু অকণমান আগত এখেত আহি পালে আৰু এতিয়া বজাৰত যাব। হেল্ল' গাইজ, আৰু এতিয়া সন্ধিয়া মই বাহিৰতে অকণমান কিবা কিবি চাফ চিকুণ কৰি আছোঁ। এইবিলাক চোতাল সাৰা কিবা সাৰা এইবিলাক কাম কৰি আছোঁ। আৰু এইখিনি সাৰি লওঁ, তাৰপিছত এখেতে গৈছে বজাৰত, কাৰণ আজি মা যিহেতু ঘৰত নাই, গতিকে আৰু এটা চিক্ৰেট কওঁ বাৰু, যিদিনা মা ঘৰত নাথাকে আচলতে সিদিনা মানে আমি দিওঁ মানে এটা স্পেচিয়েল ডিছ বনাওঁ আৰু ঘৰত। কাৰণ মানে স্পেচিয়েল ডিছটো মানে বেলেগ অন্য একো নহয়, গাহৰি মাংস। এখেতে খুব ভাল পায় গাহৰি মাংস, আৰু ময়ো খুব ভাল পাওঁ। আৰু মা যিহেতু নাখায়, গতিকে মা নাখালে ঘৰত আনিবও ভাল নালাগে দিয়কচোন। মা যিহেতু ঘিণ কৰে, গতিকে মা থাকিলে আমি ঘৰত নানো এইটো বস্তু। আৰু আজি যিহেতু মা নাই, মা ভণ্টিৰ ঘৰত গৈছে, গতিকে মা নথকাৰ সুযোগ লৈ আজি গাহৰি মাংস খাব লাগিব। আৰু মই খুব ভাল পাওঁ গাহৰি মাংস, আৰু এখেতেও ভাল পায়। গতিকে এখেতে গাহৰি মাংস আনিব গৈছে আৰু নিজে বনাব বোলে, নিজে বনাই মোক খুৱাব আজি। আৰু এখেতেনো কেনেদৰে বনায় ৰেচিপিটো সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিসকলে ভাল পায় গাহৰি মাংস খাব, তেখেতসকলে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাবচোন। আৰু যিসকলে ভাল নাপায় আৰু তেখেতসকলে ভিডিঅ'টো স্কিপ কৰিব পাৰে, একো কথা নাই, আৰু চাই থাকিব ভিডিঅ'টো। ইয়াত 1 কিলো গাহৰি মাংস আছে আৰু বহুত চাল আহিছে আজি, গতিকে মোৰ মনটো খুব ভাল লাগি গৈছে। কাৰণ গাহৰি মাংসৰ ভিতৰৰ মাংসখিনিৰ একো টেষ্ট নাই, আৰু চালখিনিয়ে মেইন। আৰু যিহেতু ৰেচিপিটো হাজবেণ্ডে বনাব, গতিকে তেখেতে যোগাৰ পাতিবিলাক কৰি নলয়, যোগাৰ পাতিবিলাক ময়ে কৰি দিব লাগিব। ইয়াত মই 5টা পিঁয়াজ লৈছোঁ, কেপচিকাম লৈছোঁ 3টা বিলাহী লৈছোঁ, আৰু কেইটামান কেঁচা জলকীয়া লৈছোঁ। আৰু এইখিনিয়ে মই একেবাৰে কাটি কুটি চব চাক ঠিক কৰি ৰেডি কৰি দিওঁ, তাৰপিছত তেখেতে বনাব। আৰু এইখিনি মছলা লৈছোঁ, 3টা নহৰু লৈছোঁ, আৰু আদা লৈছোঁ অকণমান, তেজপাত লৈছোঁ এটা, 3টা ইলাচি লৈছোঁ, আৰু কেইটামান লং লৈছোঁ, আৰু 2 চামুচ জিৰা লৈছোঁ। এইখিনি মই মিক্সিত পিচি ল'ম। আৰু এয়া কেপচিকামখিনি কাটি ল'লোঁ। তাৰপিছত ইয়াত লাই আৰু পালেং শাক আছে অকণমান, আৰু এফালে কেঁচা ধনিয়াৰ পাত লৈছোঁ কেইটামান। আৰু গাহৰি মাংসত যিহেতু অতিপাত তেল থাকে, গতিকে মাংসখিনি মই ভালদৰে ধুই 2টা চিটি খেদাই লৈছোঁ প্ৰেছাৰ কুকাৰত। আৰু এয়া চাওকচোন কিমান বৰ তেল ওলাইছে। আৰু এখেতে মাংসখিনিৰ লগত গোটেইখিনি মছলা একেলগে সানি ল'ব, তাৰপিছত মাংসখিনি বনোৱা ষ্টাৰ্ট কৰি দিব, আৰু চাই থাকিব আপোনালোকে।
ভাত খাই লওঁ আৰু মাংস আৰু ভাত এতিয়া বনোৱা বাকীবিলাক চব দুপৰীয়াই বনোৱা আছিল আৰু ভাত পানী খাই অকণমান আগত আজৰি হ'লোঁ আৰু ভাবিলোঁ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ গতিকে কেনে পালে জনাব।